চৰকাৰখনক এটা অনুৰোধ জনাব বিচাৰিছোঁ। তেখেতে বহুত আঁচনি বনাই আছে, তো মই বিচাৰোঁ এনেকুৱা এখন আঁচনি বনাওক যাতে এনেকুৱা ধৰণৰ মানুহবিলাকে কেতিয়াও লঘোণে পৰিব নালাগে। নমস্কাৰ। সদায় মই খানা বনাই দেখাই থাকোঁ, তো আজি মই খানা বনোৱাৰ লগতে এজন মোৰ বিশেষ ব্যক্তিক আপোনালোকক লগ কৰাই দিম, কিন্তু তাৰ আগতে আমি খানাটো বনাই ৰেডি কৰিব লাগিব। তেনেহ'লে বলক খানা বনাওঁ। এয়া মাছ ফ্ৰাই হৈ গ'ল মোটামুটি। এয়া নৰসিংহখিনি পিচি ৰেডি কৰিছোঁ। নৰসিংহখিনি পিচি পেলাই মই তাৰ ৰসখিনিহে ইয়াত ওলাই ৰাখিছোঁ, কাৰণ নহ'লে অলপ মই যিহেতুকে ইয়াত পিচিছোঁ তো জাবৰ জাবৰ হৈ থাকিবতো, সেইকাৰণে মিক্সিত পিচিলে একদম মিহি হ'লে গোটেইখিনি দিব পাৰে। মই ইয়াত জাষ্ট চেপি পেলাই ৰসখিনি দিছোঁ। আৰু এয়া মই পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া আৰু তেজপাত ৰেডি কৰি ৰাখিছোঁ। এইফালে কেৰাহী গৰম হৈছে, এতিয়া আমি চব্জিখন বনাম। লাহে লাহে গৰম হৈছে, তো এইখিনি দি দিছোঁ আমি একেলগে। আপোনালোকেও বনাব চেষ্টা কৰিব, আশা কৰোঁ আপোনালোকৰো খাই ভাল লাগিব, আৰু হয়তো বহুতে খাই পাইছে। যি দুই এজনে নাই পোৱা তেওঁলোকেও এনেকৈ চেষ্টা কৰিব বুলি আশা কৰিছোঁ। বিশেষকৈ ল'ৰাবিলাকেতো মাকৰ হাতেৰেই মানে বেছিভাগ খায়, তো নিজে বনাই খাই চাব কেনেকুৱা লাগে। এতিয়া আমি নৰসিংহৰ ৰসখিনি দি দিম। এতিয়া আমি নিজৰ জুইচ অনুযায়ী পানী অকণমান দি দিম। অকণমান আমি ইয়াত পানী দি দিম। এতিয়া আমি ইয়াত নিমখ অকণ দিম। ইয়াত মছলা বেলেগ এক্সট্ৰা মছলা দিয়াৰ কোনো দৰকাৰ নাই। এইখিনি এতিয়া অলপ উতলিব দিম, তাৰপিছত আমি মাছৰ পিচকেইটা দি দিম। ইয়াত 5 মিনিটমান ৰখাৰ পিছত উতলিব লৈছে আৰু নৰসিংহৰ স্মেলটো ধুনীয়াকৈ আহিছে। এতিয়া আমি ইয়াত মাছ কেইটুকুৰা দি দিম, ভজা মাছ কেইটুকুৰা। এতিয়া আমি অকণমান জুইটো কমাই দি পেলাই মিনিমাম 10 মিনিটমান ঢাকি থ'ম। এয়া 10 মিনিট উতলাৰ পিছত আমি এতিয়া চব্জিখন চাম। এয়া কমপ্লিট হৈছে আমাৰ চব্জিখন। ধুনীয়া নৰসিংহৰ স্মেল এটা আহিছে। এতিয়া আমি এইখন নমাই থ'ম। এতিয়া আমি এই মাছৰ মূৰটো ৰৈ গৈছিলে, তো মাছৰ মূৰটোৰে আমি সৰুকৈ এখন চব্জি বনাম। ইয়াত আমি পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, বিলাহী আৰু ৰঙালাও। প্ৰথমতে আমি কেৰাহীত তেল দি লৈছোঁ। যিহেতুকে তেলৰ দাম বাঢ়িছে বেছি নিদিওঁ, অকণমান দিছোঁ। এতিয়া তেলটো গৰম হোৱাৰ পিছত আমি গোটেইখিনি একেলগে ইয়াত ঢালি দিম। ইয়াত তেলটো গৰম হৈছে, এতিয়া আমি গোটেইখিনি একেলগে আমি অলপ পিছত মাছ টুকুৰা ভাঙি দিম, আৰু ইয়াত নিমখ আৰু মা মছলাখিনি এতিয়া দিম। নিমখ দিছোঁ। এতিয়া অকণ মছলা দিম। এতিয়া গোটেইখিনি মিক্স কৰি লৰাই দিম আৰু মাছৰ মূৰ দুটা ভাঙি দিম। মাছৰ মূৰটো একেবাৰে ভাঙি দিলোঁ। ভাঙি দি এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকি থ'ম। একেবাৰে কম জুইত, যিমান পাৰোঁ কম জুইত ঢাকি থ'ম 5 মিনিট। এতিয়া আমি ঢাকোনখন গুচাই চাম। এয়া আমাৰ চব্জি ৰেডি।
ভাতটো আগতে বনোৱা হৈছিলে। আমাৰ নৰসিংহ চব্জিও হ'ল, এতিয়া আমাৰ এই ভাজিখনো হ'ল। গতিকে প্ৰথমতে মই যিজন আজি বিশেষ ব্যক্তিক লগ কৰিব যোৱাৰ কথা আছিলে, যাম বুলি কৈছিলোঁ আপোনালোকক, তেনেহ'লে বলক আজি মোৰ লগত সেই বিশেষ ব্যক্তিজনক আপোনালোকেও লগ কৰক। ঠিক আছে, খানা বনোৱা হৈ গ'ল, তেনেহ'লে বলক সেই বিশেষ ব্যক্তিজনক এতিয়া লগ কৰোঁ। বলক। খুৰা, কি খবৰ? ভাত খালে? হা? তেনেহ'লে আপুনি খাব ন? পানী আছে নাই? পানী আছে ন? ৰ'ব, মোৰ তাত এটা আছে, মই আনি দিছোঁ ৰ'ব। এইটো থৈছোঁ দেই, আপুনি খাব দেই, আহিছোঁ। আপোনালোকে নিশ্চয় মোৰ আজিৰ সেই বিশেষ ব্যক্তিজনক লগ পালে। তো ভাল লাগে এনেকুৱা ধৰণৰ কিছুমান কেতিয়াবা সৰু সুৰা কাম কৰিও মনটোত খুবেই ভাল লাগে। তাতোকৈ মোৰ আজি বেছি ভাল লাগিছে, মই যেতিয়া ভাত সাজ দিছিলোঁ তেতিয়া তেখেতে মোক সুধিছিলে যে ভাইটি তুমি ভাত খালানে? তো সেই কথাষাৰ শুনি পেলাই মানে মনটোত কিমান ভাল লাগিছে সেইটো মই বুজাব নোৱাৰোঁ। হয়তো মই ভাত সাজ তেখেতক খুৱাই পেলাই যিমান ভাল লাগিছে তাতকৈ হাজাৰ গুণ তেখেতৰ সেই কথাষাৰ শুনি ভাল লাগিছে। তো মই আজি মোৰ ধৰি লওক দিবৰ কাৰণে সুবিধা হৈছে, মই দিছোঁ, কালি আপোনালোকৰ হ'ব, আপোনালোকে দিব। কিন্তু মই বৰ্তমান চৰকাৰখনক এটা অনুৰোধ জনাব বিচাৰিছোঁ। তেখেতে বহুত আঁচনি বনাই আছে, তো মই বিচাৰোঁ এনেকুৱা এখন আঁচনি বনাওক যাতে এনেকুৱা ধৰণৰ মানুহবিলাকে কেতিয়াও লঘোণে পৰিব নালাগে। আমাৰ অসুবিধা হ'লে আমি দিব নোৱাৰিলেও যাতে তেখেতসকলে অসুবিধা মানে লঘোণে পৰিব নালাগে। গতিকে তেনেকুৱা এটা আঁচনি চৰকাৰে অতি শীঘ্ৰে ওলাব বুলি মই খুব আশাবাদী। আজি বিশেষ নকওঁ, গতিকে এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ।